নমস্কাৰ, আশা কৰোঁ সকলোৰে ভাল। মই আপোনালোকৰ মাজলৈ আজি এক বিশেষ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বাটাৰফ্লাই পি ফ্লাৱাৰ টি। আপোনালোক সকলোৱে জানে বাটাৰফ্লাই পি ফ্লাৱাৰ মানে অপৰাজিতা ফুল। ইংৰাজী নাম বাটাৰফ্লাই পি ফ্লাৱাৰ, অসমীয়াত আমি সকলোৱে অপৰাজিতা বুলি কওঁ আৰু সংস্কৃত ভাষাত শংখপুষ্পী বুলি জনা যায়। এই ফুলপাহ সাধাৰণতে দুটা কালাৰৰ দেখিবলৈ পোৱা যায়, বগা আৰু নীলা। আমি চাহ বনাবলৈ আজি নীলা ৰঙৰ ফুলপাহ ব্যৱহাৰ কৰিম। এইটো এক হাৰ্বেল চাহ। এই চাহে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে, মাংসপেশী তেজৰ স্ৰোত বৃদ্ধি কৰে, চুলিৰ উজ্জ্বলতা আৰু দীৰ্ঘতা বঢ়ায়, স্কিন সুন্দৰ কৰে। ই এক এণ্টি অক্সিডেণ্ট যি মানৱ শৰীৰত ইমিউনিটি বা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কেঞ্চাৰ প্ৰতিৰোধক আৰু শৰীৰৰ ওজন কমোৱাত যথেষ্ট সহায় কৰে। ই গ্ৰীণ টিৰ সমকক্ষ বুলি ক'লেও ভুল কোৱা নহ'ব। বাৰ্মিজ আৰু থাইলেণ্ডৰ লোকসকলে ইয়াক পৰম্পৰাগতভাৱে গ্ৰহণ কৰে। আবেলি সময়ত বিশেষকৈ খোৱাৰ উপযোগী। ইয়াত কোনো ছাইড এফেক্ট নাই। অৱশ্যে প্ৰসূতি মাতৃ বা বিশেষ ৰোগীসকলে ডক্তৰৰ পৰামৰ্শ লৈহে সেৱন কৰিব। এই চাহ শিশুসকলে খাব পাৰে যিহেতু ইয়াত কোনো কফেইন নাই। ই সম্পূৰ্ণ প্ৰাকৃতিক চাহ। এই চাহৰ বাবে আমাক লাগিব অপৰাজিতা ফুল কেইপাহমান, পানী জোখ অনুযায়ী, চেনি জোখ অনুযায়ী, লং, ডালচেনি, ইলাচি কেইটামান লাগিব। প্ৰথমে মই ফুলকেইপাহ এনেদৰে এৰুৱাই ল'ম। ইয়াৰে বগা বা গুৰি অংশ আমাক নালাগে। এতিয়া মই চচপেন এটাত জোখ অনুযায়ী পানী দি লৈছোঁ আৰু ভালদৰে উতল অহাত ফুলকেইপাহ দি দিছোঁ। লগতে ডালচেনি, ইলাচি আৰু লংকেইটাও দি দিছোঁ। প্ৰায় 5 মিনিটমান সময় এনেদৰে ৰাখি চেকনি এখনেৰে চেকি পেলাইছোঁ আৰু এয়া চাওক ধুনীয়াকৈ নীলা ৰং আহি গৈছে। এতিয়া মই চাহত দিয়াৰ ধৰণে ইয়াত জোখ অনুযায়ী চেনি দি লৈছোঁ। নীলা ৰঙে হৈছে এনেকুৱা চাহৰ প্ৰকৃত ৰং। আৰু আপোনালোকে নেমু চেপি দিব পাৰে। নেমু চেপি দিলে অলপ কালাৰটো বেলেগ হৈ যায়, বেঙুনীয়া কালাৰ আহি যায়। তেনেকুৱাকৈ মই একাপ কৰিছোঁ আৰু একাপ নেমু নিদিয়াকৈ ৰাখি দিছোঁ। আৰু আমি লেমন নিদিলে বাটাৰফ্লাই পি লেমন দি বুলি কোৱা হয় আৰু লেমন দিলে শংখপুষ্পী লেমন দি বুলি কোৱা হয়। এয়া চাওক কি ধুনীয়াকৈ মোৰ চাহ তৈয়াৰ হৈ গ'ল। আশা কৰিছোঁ আপোনালোকেও এনেদৰে চাহ তৈয়াৰ কৰি খাব। আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকেও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ন'টিফিকেশ্যনবোৰ পাবৰ কাৰণে ওচৰতে থকা বেল আইকনটো দবাই থ'ব। ধন্যবাদ।